বন্ধু-বান্ধৱীসকল মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুন আছামিছলৈ। আমি এতিয়া আছোঁ বঙাইগাঁৱৰ পেট্ৰল পাম্পৰ ওচৰত। গোটেইকেইজন ইউটিউবাৰ আমাৰ মানে গুৱাহাটীৰ পৰা আহিছে। অৰূপ মুন আছামিজ ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া ব্লগ বনাই আৰু নহয় মানে সঁচাকৈ মুণ্ডা একদম এক্টিভ মানুহ। লগ পাই বহুত ভাল লাগিছে। দুপৰীয়া মানে যোৱাকালিৰ পৰাই লগ পাই আছোঁ। এতিয়া আজি ৰাতি মুণ্ডাৰ ঘৰত ভাত খাম, আমি ডিনাৰ কৰিম। ব্লগটো ঘৰত শেষ হ'ব। ষ্টাৰ্ট ইয়াতে হৈছে। আজি ইনভাইট দিছে, বহুত বহুত ধন্যবাদ মুনক। ঘৰত মানে আৰু বৌৰ লগত আজি ফাৰ্ষ্ট টাইম লগ হ'ম। যোৱাকালি এৱাৰ্ড পাইছে, তাৰো পাৰ্টি আছে আজি ঘৰত। আমি গৈ আজি পাৰ্টি খাম। এতিয়া ময়ূৰ আছে লগত। নমস্কাৰ, মুন আছামিছৰ যিবিলাক দৰ্শকসকলকে ধন্যবাদ জনাইছোঁ। আৰু মুন চেনেলত মই আহিলোঁ, ওলাই মুখখন ওলাই দিলোঁ। আৰু আমি কোনো প্লেন নাছিল যে জাষ্ট এটা ওলাই আহিলোঁ ফুৰিবলৈ। অৰূপ দা, মই এনেকৈ অনুৰাগ সকলোকে লগ ক'লোঁ। আকাশ আহিল, চব আহিল, হিৰণ্য আহিল, কৌশিক আহিল, আমাৰ পিক্সেল ইউটিউব চেনেলৰ। গতিকে বহুত ভাল লাগে। আৰু ৰাতি গৈ আছোঁ আমাৰ মুণ্ডাৰ ঘৰত অকণমান অন্ন মুখত দিবলৈ, মানে দুখীয়াৰ ঘৰত দান দিব। পাৰ্টি বাকীহে মানে ক'ব লাগিব। মুণ্ডাৰ বৌয়ে যোৱাকালি এটা এৱাৰ্ড পালে, ফাৰ্ষ্ট পালে ন, মৰ্ণিঙত ফাৰ্ষ্ট পালে, যাক লৈ আমিও বহুত মানে গৰ্বিত। দাদাৰ যিটো বৌয়ে পালে, পাৰ্টি বাকীহে। এয়া আমাৰ টিকলা, চবে টিকলা, ভাল এক্টিভ ল'ৰা, মোৰ ভাল লাগিছে। টিকলা নহয়, নাম ভাল নাম আছে মানস মণ্ডল। আৰু চেনেলটোৰ নামটো কৈ দিয়া। চেনেল আছে আমাৰ ইউটিউবত সৰুকৈ পিক্সেল ইউ। আপুনি যদি মৰম দিয়ে, ছাপোৰ্ট কৰে এই সৰু চেনেলটো, মই আপোনাৰ ছাপোৰ্ট, আপোনাৰ ভালোবাসা কেতিয়াও মই অযথা যাবলৈ নিদিওঁ। ডাঙৰ কৰিয়ে চাৰিম। আমাৰ কি বোলে, আমি ইউটিউব অসমত এটা ভাল এটা প্লেটফৰ্ম আনি থৈ দিম। আৰু দাদাৰ যিটো চেনেল আছে মুন আছামিজ, এইটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিটো বেল আইকন আছে এইটো ভাঙি দিয়ক, একেবাৰে ফালি দিয়ক বেল आइकन फाली दियो। धन्यवाद। और कौन बोला मत आकाश। थैंक यू सो मच। तो गाइस बहुत अच्छा लगा, भैया ने आया हम लोगों के साथ। और मयूर भाई के लिए हम लोग, मयूर भाई के साथ इतना मतलब प्यार है हम लोगों का। मतलब मयूर भाई बंगाल में जहाँ पे आता हम लोग चलाए जाते पीछे पीछे। तो गाइस बहुत अच्छा लगा। और भाई का चैनल को जरूर आप लोग विजिट किए। भाई ने बहुत अच्छा अच्छा वीडियो बनाता है भैया। मतलब जो भी होता है इधर उधर हो जाती है वो कंट्रोल कर लेना। तो बहुत अच्छा लगा भाई से मिलके। तो थैंक यू सो मच। तो आप लोग भी भाई का वीडियो देखे, एक लाइक जरूर कर दे। मयूर भाई को दिखा रहा है भाई। ঠিক আছে। তোমাৰ আছিলে কি চেনেল আছিলে নামটো? মোৰ চেনেলটোৰ নাম হ'ল মেড ব্লগাৰ। চ' আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু দাদাকো ছাপোৰ্ট কৰিব। লগত দাদা আমাৰ বঙাইগাঁৱত আহিছে, দাদাৰ চেনেলটো ভাল হয়, মইতো চাই থাকোঁ, আপোনালোকেও চাব। দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোৰটোও ছাবস্ক্ৰাইব কৰিব। চ' ইমানে। আৰু দাদা মোৰ পৰা অশেষ ধন্যবাদ। থেংক ইউ। চেনেলটোৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম হিৰণ্য কুমাৰ আৰু মোৰ চেনেলটোৰ নাম হৈছে হিৰণ্য ব্লগছ। আৰু এয়া হৈছে মুন আছামিজ। তো দাদা চেনেলটো ছাবস্ক্ৰাইব কৰক, বহুত ভাল ভাল কণ্টেণ্ট বনায়। মই জাষ্ট চেক কৰিছোঁ, গোটেই ভিডিঅ'বোৰ একদম ধুনীয়া লাগিছে। আৰু আগলৈকে যাতে এনেকৈ দাদা বনাই থাকে। আৰু আপোনালোকে আমাৰ মানে ইনস্পিৰেশ্যন। আমিতো জাষ্ট বিগিনাৰ ষ্টাৰ্ট কৰিছোঁ, আপুনিতো বহুত দিন আগৰ পৰাই বনাই আছে। তো আপোনাক চাই কিছুমান বস্তু শিকিব পাৰিছোঁ। চ' সেইবাবে ভাল লাগিছে, আপোনাক কৈছোঁ সেইবাবে আপুনি এনেকৈ যাতে আগুৱাই যাই থাকে। তো সেইটোৱে মানে কামনা কৰিছোঁ। চবেই লগ হৈ কাম কৰিলে ভাল লাগে। বঙাইগাঁৱত আছোঁ যেতিয়া, এতিয়া বঙাইগাঁৱত ইউটিউবাৰ গোটেইকেইটা লগ হ'লে ভাল লাগে। আৰু লগ হোৱাৰ কাৰণে বহুত ট্ৰাই কৰিও আছিলোঁ মই, আৰু এতিয়া লগ হৈছোঁ। এতিয়া লগ পাই গ'লোঁ না, এতিয়া আৰু টেনশ্যন নাই আৰু হৈ যাব আৰু। ঠিক আছে বাৰু, ভিডিঅ'টো চাই থাকক। আমি এতিয়া হোটেললৈকে গৈ আছোঁ। হোটেলত গৈ হোটেলৰ পৰা আকৌ আমি আমাৰ ঘৰত যাম। গোটেইকেইজনে তেতিয়াহ'লে ভিডিঅ'লৈ শেষলৈকে চাই থাকক। তো আমাৰ ফ্ৰেণ্ড সঞ্জীৱ, তাৰ দোকান হয় এইটো, ঠিক আছে। মানে ইয়াত কি চাহৰ ইয়াত মানে চিংগাৰা এনেকুৱা ফেমাছ মানে চিংগাৰা খোৱাৰ কাৰণে মানে এডভান্স বুক কৰি থৈ যাব লাগে যে মই আজি চিংগাৰা ল'ম, তাৰপাছত বনাব। এডভান্স বুক ইমান ফেমাছ চিংগাৰাই নাপাওঁ, আগৰ পৰা বুক কৰিব লাগে চিংগাৰা, নহ'লে আহিছোঁ আমি গোটেইকেইটা লগ লাগি চিংগাৰা খাম বুলি চবকেইটাই আহিছোঁ। ঠিক আছে, চাওক কেনেকুৱা লাগে খাই কিনে। আমি দোকানখনত আহিছিলোঁ, ইয়াতে চাহ চিংৰা খাম। এই দোকানখনৰ মালিক হয় এজন, বন্ধুৱে হয় আমাৰ, মানে ইহঁতৰ বন্ধু হয়। গতিকে দোকানৰ নামটো কৈ দিয়া। ৰয় সুইটছ। লোকেশ্যনটো এইখিনি মানে আপোনাৰ ব্ৰিজখন পাৰ হ'লে আপোনাৰ হোটেল নীলৰ সন্মুখত ন। ঠিক আছে বাৰু, আহিব আপোনালোকে, ভাল লাগিব চিংৰা খাই কিনে। আমি খাম এতিয়া, খাই কিনে গম পাম কেনেকুৱা লাগে। ঠিক আছে, কৰিছোঁ ময়ূৰৰ কাৰণে। ময়ূৰ আহা, ৰেডি হৈ গৈছে। গতিকে আছোঁ আমি মুণ্ডাৰ ঘৰত। প্ৰথমবাৰ আহিলোঁ। মই আগতে ক'লোঁ যে মুণ্ডাৰ ঘৰত আমি আগতে অহা যেন অনুভৱ হৈ আছে। অকণমান এটা খাই লওঁ, আপোনালোকে চাই থাকোঁ। আমাৰ এটা নতুন ইউটিউবাৰ আহিছে আমাৰ ঘৰত আজি আকৌ। কৈ দিয়া চেনেলটোৰ নামটো। গকুল, মোৰ চেনেলটোৰ নাম হৈছে গকুল ব্লগ।
আৰু চবে চাই থাকিব আৰু চবে চাই থাকিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব অকণমান লাজ কৰে আৰু আমাৰ ওচৰত আজি প্ৰথম আহিছে তো প্ৰথম লগ পাইছোঁ কিন্তু ল'ৰাজন ভাল আমাক বহুত হেল্প কৰিছে আৰু মানে হোটেললৈকে গৈছে আনিব ইয়াতে থবৰ কাৰণে আহিছে আৰু ৰখি আছে তো লগ পাম চেনেলটো চাব চবে আহা বোলে ভাত খাই আছে আৰু মুণ্ডা ঘৰ আহি বিৰাটেই ভাল লাগিছে আৰু বৌক লগ পালোঁ লগতে বাবু আছে সিহঁতেতো সি মোবাইল ব্যস্ত মোবাইলত আছে ব্যস্ত পুৰা একদম। গতিকে ক'ব গ'লে একদম জাকাছ খানা আল্টিমেট বই চিকেন লাৰা নাই কিন্তু দেখি মজা হৈছে জলপাইৰ আচাৰ মুণ্ডাই নিজে বনাইছে একদম তামান কিন্তু টেষ্টি মই ভাততকৈ জলপাইটো আগত বেছিকৈ খাই আছোঁ আৰু মইতো ক'ব পাহৰি গৈছিলোঁ মুণ্ডাই মানে নিজৰ হাতেৰে বনাইছে মানে কি ক'ম আৰু আল্টিমেট বনাইছে আল্টিমেট এতিয়া আমি ভিডিঅ'টোৰ শেষৰ ফালে আহিছোঁ আৰু এতিয়া ভাত চাত খোৱা হ'ল এতিয়া আমি বিদায় দিম কি কয় ময়ূৰক কি ক'বা প্ৰথমতে বহুত বহুত ধন্যবাদ থেংক ইউ আপোনাৰ ঘৰত আহি বহুত বেছি ভাল লাগিল আপোনাকতো লগ পাইছিলোঁ প্ৰথমতে বৌক লগ পালোঁ ভাইটিক বাবুক লগ পাইছিলোঁ আৰু এৰি যাবলৈ মন নাই কিন্তু নগ'লে নহ'ব যাবই লাগিব যিটো আহিছিলোঁ দুদিনৰ কাৰণে আৰু নেক্সট আমি গোৱালপাৰা আহিলে ইয়ালৈ আহিম আৰু আমি মুণ্ডা আমি উৰুদা আমি এনেকৈ সুন্দৰকৈ এটা টিম হৈ আমি আগবাঢ়ি যাব লাগিব আৰু যিসকল নতুন ক্ৰিয়েটৰ সকলোকে শুভেচ্ছা দিছোঁ আপোনালোকে আগবাঢ়ি যাব লাগিব আমাৰ লগতে এইখিনিয়ে আৰু প্ৰথমতে তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি কালিৰ পৰা আমাৰ লগত কষ্ট কৰি আছা অহাকালি ৰাতিপুৱা আমি আকৌ আমাৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিম মোন ইয়াত থাকি যাব আমি নিজৰ কামত ব্যস্ত হৈ যাম কিন্তু আমি এটা প্লেন কৰিছোঁ চিক্ৰেটলি সেইটো আপোনালোকে পিছত গম পাব আৰু ধন্যবাদ আৰু বৌকো বহুত ধন্যবাদ কাৰণ ইমান ধুনীয়াকৈ আমাক খানা খুৱাইছে আহিব লাগে আমাৰ আগত আকৌ এবাৰ বৌ পিছত আছে বৌ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ চিকেন স্পেচিয়েল একদম ধুনীয়া বনাইছে সঁচাকৈ আৰু নেক্সট আমি গোৱালপাৰাত মিটআপ যেতিয়া হ'ব আমাৰ গোৱালপাৰাত আমি আহিম এক্সপ্ল'ৰ কৰিব গোৱালপাৰাত তেতিয়া ইয়াত আহিম আমি একেলগে যাম এইবাৰ কিন্তু লগত বৌক লৈ যাম যাবনে নাই এইবাৰ লৈ যাম মোৰ ভিডিঅ' কিন্তু লৈ যাম আৰু অতি সোনকালে আমি গৈ আছো তেজপুৰত যদি মুণ্ডাৰ একো অসুবিধা নাই আমি লগাই যাম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই সৰু এটা কথা কৈ দিওঁ এইখিনিতে মাজতে মানে আমি এটা এক ব্যতিক্ৰমী পদক্ষেপ কৰিবলৈ গৈ আছোঁ পদক্ষেপটো আমি এতিয়া কৰি দিওঁ আমাৰ এটা ভিডিঅ' আহিব মানে আমি বিভিন্ন ঠাইত ঘূৰিম অকল গৈ বিভিন্ন ঠাইত ঘূৰিম ঘূৰিব মানে এটা ভাল কাম কৰিম ন যাতে আপোনালোকে ভাল কৰে কিন্তু কি কাম কৰোঁ আমি চাই লগ লাগিব বহুত কেইজন ইউটিউবাৰ আছোঁ আমি যোনে আমাৰ লগত সহযোগ কৰিব খোজে এই ভিডিঅ'টোৰ জৰিয়তে মই মেছেজ দিলোঁ যোনে আমাৰ লগত সহযোগ কৰিব খোজে ৱেলকাম আছে আমি এক্সট্ৰা এটা গ্ৰুপ বনাম সেই গ্ৰুপটোৰ জৰিয়তে আমি চবকে মেছেজটো দিম যদি ভাল লাগে কোনোবাই মানে আমাৰ লগত জইন কৰিব খোজে আহিব পাৰে কিন্তু কামটো চিক্ৰেট আছে অতি সোনকালে আপোনালোকে গম পাব নতুন প্ৰজেক্ট আমাৰ নতুন প্ৰজেক্ট অসমৰ ইউটিউবাৰৰ ভিতৰত মানে আমি নতুন এটা এক্সট্ৰা প্ৰজেক্ট মানে পদক্ষেপ লৈ আছোঁ আমি কামটো কৰি চাওঁ কিমান ছাকচেছ হওক সেইটো ভগৱানৰ ওপৰতো ভগৱানে আমাক কিমান ছাকচেছ কৰি দিওঁ তেখেতৰ ওপৰত ভৰসা কৰিব লাগিব আপোনালোকৰ ছাপোৰ্ট লাগিব আৰু আমিও মানে এটা সংযমী হৈ কামটো কৰিব লাগিব ঠিক আছে ধন্যবাদ জয় আই শুভৰাত্ৰি